ধনিয়া লগাইছো পুদিনা ধুনীয়াকৈ পাতবিলাক ওলাইছে আৰু এই বেঙেনা ফুল ফুলি আছে বেঙেনা পুৰা লাগিব যেন লাগিছে ফুল ফুলি আছে আৰু এইকেইটা জলকীয়া দুটা লাগি আছে এইকেইটা মোৰ পৰা বাচি আছে আৰু ঘৰত জলকীয়া বেলেগ আনি থোৱা আছে কাৰণে নহ'লে বাচি নাথাকিলে হয় মোৰ পৰা মই ইমান জলকীয়া খাওঁ ইমান ভাল পাওঁ জলকীয়া নহ'লে একো টেষ্টেই নাপাওঁ একো খানা মাইৰু কি কৰিছা মাইৰু পানী দিছা তুমি পানী দিছা নে নাই ধনিয়াত পানী দিছা পুদিনাত পানী দিছা ৰাতিপুৱাই যেতিয়া এইখিনি দেখো ইমান ভাল লাগে অলপ অলপ বাঢ়ি অহা যেতিয়া ৰাতিপুৱা দেখো ইমান মনটো ভাল লাগে সদায় পানী দিওঁ ৰ'দ ওলালে অলপ পানী দি দিওঁ টাবতে কৰিছোঁ এই জবা ফুলখিনি চাওকচোন কি ধুনীয়াকৈ ফুলিছে আৰু ইয়াৰ ৰংটো মানে বিৰাট ধুনীয়া হয় অৰেঞ্জ কালাৰ বৰ ধুনীয়া লাগে আৰু পাতবিলাক চাওকচোন ভালকৈ একদম প্লাষ্টিকৰ ফুলৰ পাত নিচিনা লাগিছে ন প্লাষ্টিক পাত দৰে লাগিছে ইমান ধুনীয়া লাগে দেখিবলৈ আৰু মোৰ এই পোৱালীকেইটা চাওক কেনেকুৱা মজা কৰিছে পানীত গা ধুব পালে কেনেকুৱা ভাল পায় মানে পানীত সোমাই থাকিব পালে তাই নাই প্ৰথমতে ইচ্ছা নকৰে গা ধুবলৈ ঠাণ্ডা লাগে তাই কিন্তু এবাৰ পানীত সোমোৱাৰ পিছত আৰু তাই ওলাই আহিবই নিবিচাৰে পোৱালিটোতো ক'বই নালাগে কি মস্তি কৰিছে পৰিবি কৈছে তোমাক এতিয়া আমি মন্দিৰলৈ যাওঁ বুলি ওলাই গৈছোঁ ইয়াৰ ৰাস্তাবিলাক চাওক ঘৰবিলাক চাওক কেনেকুৱা হয় বহুত চাফ চিকুণ হয় এয়া আমি পালোহি শ্ৰী ভেংকটেশ্বৰা টেম্পল বহুত বতাহ দি আছে বৰষুণ দিব চাগে আজি ইমান ধুনীয়া টেম্পলটো চাওকচোন পুৰা বগা ওপৰখন চাওক নীলা আকাশত এইফালে ডাৱৰ বগা বগা ডাৱৰ আকৌ তাতে বগাকৈ এই মন্দিৰটো কি সুন্দৰ অপূৰ্ব লাগিছে সেয়া সন্মুখতে একেবাৰে ডাঙৰকৈ এটা ধুনীয়াকৈ ৰংগোলী পেইণ্ট কৰি ৰাখিছে
photography. No photography. Photography not allowed. Not allowed. Mayu! Mayu! Mayu, good look, I see. Mayu too. এইফালে আউটসাইডত খোৱা মানুহ মন্দিৰৰ ভিতৰত ফটোগ্ৰাফী এলাউড নাছিল সেইকাৰণে ফটো ল'ব নোৱাৰিলোঁ এয়া বাহিৰত চাওঁ কিমান খোৱা মানুহ মানে ইয়াতে বাহিৰত কেণ্টিন আছে তো ইয়াতে সব সাউথ ইণ্ডিয়ান ফুড যেনে বৰা ইডলি দোচা এইবিলাক মানে খাই থকা দেখিছোঁ আৰু মানুহে ইয়াতে পায় আমিও ইয়াতে লাইন লাগিছোঁ আৰু বিৰাট ডাঙৰ লাইন বিৰাট দীঘল লাইন আমাৰ লগত এয়া দীপাংশৰ অঞ্চলাও আছে আমি লাইনত আছোঁ বহুত দীঘল লাইন বহুত দেৰি ৰখিব লাগিব যেন লাগিছে মন্দিৰৰ ভিতৰখন বিৰাট ধুনীয়া আছিল ইমান ধুনীয়া আছিল কিন্তু ফটোগ্ৰাফী এলাউড নাছিল কাৰণে মই নোৱাৰিলোঁ আপোনালোকক দেখুৱাবলৈ আমি এতিয়া লাইনত আছোঁ ইমান দীঘল লাইনটো এতিয়াও আমি লাইনতে আছোঁ ইমান ভিৰ মানে একদম বিৰাট দীঘল লাইন এটা কৰিব লগা হয় সেইকাৰণে আগতে এবাৰ আহিছিলোঁ ইয়ালৈ ভাল লাগে তেতিয়াও এনেকৈ খাইছিলোঁ এনেধৰণে লাইন কৰিব লগা হৈছিল এয়া মানুহবিলাকে খাইছে আমিও ফাইনেলি পালোঁ কিন্তু মই ফটো লোৱা নহ'ল আৰু